কোন তই ইয়ালৈ নিজ ইচ্ছামতে অহা নাই আমি আনিছো তোক তইতো ভবাই নাছিলি সেই মানুহজনী এদিন তোৰ কাৰণে বিপদ হ'ব আৰু মোৰ কি আচৰিত লাগে জানেনে তহঁতেওতো ভবা নাছিলি যে এই মানুহজনী তহঁতৰ কাৰণে বিপদ হ'ব পাৰে মই কোন জাননে মই সাজিদ বাবার ছোৱালী ৰুকসাৰ 20 বছৰ কেৱল এটাই আশালৈ জীয়াই আছো মোৰ আব্বাৰ লগত কৰা গাদ্দাৰীৰ বদলা লোৱাৰ আৰু আজি সেইদিন আহি গ'ল ৰঘুপতি বাহিৰলৈ ওলাই নাযাব বাহিৰত ফায়াৰিং হৈ আছে
सिक्स पैक बना ले सलमान सलमान ओके ये के लाभ अल्टीमेट के एक दिले बेगे धन्यवाद ছোৱালীবোৰ ক'ত তাত আছে বহুতৰ জীৱন শেষ কৰি দিয়া আলতাফ আজি তই শেষ अल्टी থ্যাংক ইউ থেংকছ ক'ব নালাগে বিয়াৰ এটা খুৱাই দিলে হ'ব হেল্ল' ৰঘুপতিয়ে কেছত কিবা এভিডেঞ্চ পালেনে নাই ছাৰ তাৰমানে প্ৰথমবাৰৰ বাবে ভাস্কৰ অধিকাৰী এজন ককায়েকৰ ওচৰত হাৰি গ'ল কেছ ক্ল'জড হেল্ল' 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 এই এটা কিহৰ ডিটেক্টিভ वो डिटेक्टिव मने तो ভাস্কৰ অধিকাৰী এণ্টি নাৰ্কটিক্স